গোটে অসমতো বানপানী স্কুল কলেজত যাব নোৱাৰি আমাৰ বাৰীটো বানপানী বানপানী দেহাজান নামৰ শ্ৰব্য কেছেটখন আপোনালোকৰ মনত আছেনে? এই গীতটোৰ বাবে কুমাৰ ভৱেশৰ দেহাজান এলবামখন কেৱল অসমতে নহয় বিক্ৰী হৈছিল বিহাৰৰ লগতে ঝাৰখণ্ড আৰু উৰিষ্যাতো। আনকি সৰ্বাধিক বিক্ৰীৰ অভিলেখ ৰচা এলবামৰ ভিতৰত দেহাজান আছিল শীৰ্ষত। চহৰলৈ নাযাবা ডেকালৰে নাচাবা ঘূৰিব নোৱাৰিবা গাঁও তুমি গাঁৱলীয়া নুবুজিবা একো সিহঁতৰ মনৰে কথা। নিজে পঢ়া শুনা চাকৰি ব্যৱসায় সকলো আধাতে এৰি কেৱল গান গোৱাত ব্যস্ত হৈ পৰিছিল কুমাৰ ভৱেশ। জীৱনটো হ'ল বিনাৰ চব জুবিন গাৰ্গ অহাৰ প্ৰায় 2টামান বছৰৰ পিছত অসমীয়া সংগীত জগতলৈ আহিছিল কুমাৰ ভৱেশ। দেহাজানৰ জনপ্ৰিয়তাৰ পিছত আৰু কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল তেখেতে। দেখাত কালো মনটা ভালো গুৱাল পাড়িয়া চেংৰি। শেহতীয়াকৈ এটা গীতৰ বাবে আকৌ চৰ্চালৈ আহিছিল তেখেত। গানটোৰ নামো আছিল ইউনিক। শুনক গানটো। কুমাৰ ভৱেশৰ গান বজাই দিম কোনো টেনচন নাই ৰে টমটম 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 চলি যায় মোৰ টমটম 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 টমটম। কুমাৰ ভৱেশৰ দেহাজানৰ পিছত জিয়তী, ৰোজা, ৰুকসানা ইত্যাদি এলবাম আজিও শ্ৰোতাসকলে পাহৰিব পৰা নাই। তোকে বৰ ভাল লাগে মোৰ মৰম মোক দিবিনে তোৰ। এতিয়া কওক কুমাৰ ভৱেশৰ কোনটো গান আপোনালোকৰ প্ৰিয়? চিত্ৰবন